আপোনালোকক দেখাইছোঁ মই নালিয়াপুলৰ পৰা যিটো মেডিকেল ৰাস্তাৰ সংযোগী ৰাস্তাৰ বৰ্তমান ইয়াৰ পৰা নিচে কাষতে অসম মেডিকেল কলেজ আৰু দেখাইছোঁ আপোনালোকক ইয়াত যিটো দুৰৱস্থা সাংঘাতিক ৰূপত ইয়াত দুৰৱস্থা জাবৰ জোঁথৰ একেবাৰে সাংঘাতিক এটা কদৰ্যময় পৰিৱেশ বুলি ক'ব লাগিব। আচলতে ইয়াৰ বাবে দায়ী কোন বাৰু? ইয়াৰ বাবে নিশ্চিতভাৱে মই ক'ব বিচাৰোঁ যে ইয়াত যিসকল মানুহে অস্থায়ী ৰূপত কিছুমান দোকান ইত্যাদি গঢ় লৈ উঠিছে, তাৰ ফলতে বহু সংখ্যক মানুহে এইডোখৰ আচলতে তেখেতসকলে ডাষ্টবিন হিচাপে ব্যৱহাৰ কৰে। কিন্তু চাবলৈ গ'লে এয়া হৈছে এটা নতুন পথ, নতুনকৈ বনোৱা এটা নালিয়াপুলৰ পৰা এইটো এটা সংযোগী পথ হয়, মেডিকেল কলেজত ওলোৱা এটা সংযোগী পথ হয়। কিন্তু যিটো দুৰৱস্থা সঁচাকৈ এটা বৰ লজ্জাজনক পৰিৱেশ বুলি ক'ব লাগিব। যিহেতু আমাৰ যিসকল মানুহ ডিব্ৰুগড়বাসীয়ে হওক বা ইয়ালৈ আচলতে বহুত অগণন মানুহ আহে, মেডিকেল কলেজলৈ অগণন মানুহ আহে, অসমৰ হওক বা অসমৰ বাহিৰৰ পৰাও হওক বা অগণন মানুহ আহে আৰু ইয়াত এটা মানে বহুত ভিৰ এটা পৰিৱেশ হয়। আৰু যিবিলাক মানে দোকান পোহাৰ ইয়াত গঢ় লৈ উঠিছে, তাৰ ফলতে ইয়াত সৃষ্টি হৈছে এনেকুৱা এটা পৰিৱেশ। কিন্তু এতিয়ালৈকে বৰ্তমান পৌৰসভাই কিন্তু এতিয়ালৈকে কোনো বিহিত ব্যৱস্থা লোৱা আমি দেখা নাই। আৰু মই সেইকাৰণ পাই কাটৰ জোৰে মই অনুৰোধ কৰোঁ পৌৰসভাক যাতে অনতি পলমে ইয়াৰ এটা ব্যৱস্থা গ্ৰহণ কৰক, নহ'লে হয়তো এই ৰাস্তাটো হয়তো একেবাৰে জাবৰ জোঁথেৰে ভৰি একেবাৰে মানে এটা ঘিণ লগাৰ পৰিৱেশ সৃষ্টি হ'ব পাৰে বন্ধুসকল। আৰু সেইবাবে সকলোৱে যাতে জাগ্ৰত হওক। সমাজখন নিকা কৰিবলৈ হ'লে সকলো মানুহ জাগ্ৰত হ'ব লাগিব। তন্ত্ৰমন্ত্ৰে কেতিয়াও কাৰ্য পৰিণত কৰিব নোৱাৰে। পাৰি মাথো নিপীড়িত জনগণৰ প্ৰবল ইচ্ছাবোধ থাকিব লাগিব। আৰু এই ইচ্ছাবোধটো থাকিলেহে এখন প্ৰকৃতাৰ্থত সমাজ ব্যৱস্থাৰ যিটো সেই সমাজ ব্যৱস্থা গঢ় লৈ উঠিব বন্ধুসকল। ধন্যবাদ বন্ধুসকল।